তো হে গাইজ আজি হৈছে 4 নৱেম্বৰ কালী পূজা চ' আমি এতিয়া মই শোৱাৰ পৰা উঠিছোঁ আৰু আজি যিহেতুকে দেৱালী হৈছে দুদিন আজি কালী পূজা আৰু কালি দেৱালী চ' এতিয়া মই শোৱাৰ পৰা উঠিছোঁ আৰু বহুত কিবা কিবি কৰিম চ' আজি বম চমো আনিব লাগিব তো চাই থাকক মোৰ ভিডিঅ'টো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল সঞ্জীৱ ব্লগ চ' আজি মই শোৱাৰ পৰা উঠিলোঁ আৰু তো এতিয়া মই ব্ৰাছ কৰিম তো এয়া ব্ৰাছ কৰিলোঁ মই ৰাতিপুৱা শোৱাৰ পৰা উঠি তো হৈ গ'ল মুখ ধোৱা তো এতিয়া মই গৈ আছোঁ এয়া ভিতৰলৈ মুখখন মুচি লওঁ তো ক'ত পাম ক'ত কোনখন গামোচা পাই গ'লোঁ মোৰ টাৱেলখন এয়া মুচিলোঁ বৰ ঠাণ্ডা হৈছে এইকেইদিন একদম নক'ব আৰু বৰ ঠাণ্ডা পৰিছে কি ক'ম বৰ ঠাণ্ডা হৈছে নহয় এইকেইদিন পুৱাই উঠিয়ে চেতালত পাৰ এযোৰ দেখিলোঁ এয়া উৰি গ'লগৈ এতিয়া এয়া টিঙত পৰিলগৈ এয়া দেখিছে এয়া টিঙত পৰিগৈ পুৱা উঠি পাৰ 4টা চাওক এয়া পুৱাৰ পৰিৱেশ চাওক আমাৰ ঘৰৰ সন্মুখৰ দৃশ্য এয়া চাওক এইকেইটা আমাৰ ছাগলী চাওক এয়া ছাগলীকেইটা কিবা দিছে কৈ পেলাই আহি গ'ল একো দিয়া নাই একো দিয়া নাই তহঁতক দেই বহুত ভাল হয় এইজনী ছাগলী বহুত কথা শুনে হা এয়া চাওক এইজনী হ'ল আমাৰ ছাগলীজনী পোৱালি দুটা ইয়াৰ এইজনী বহুত ভাল হয় এই ছাগলীটা কিবা দিছে কৈ পেলাই আহি গৈছে একো দিয়া নাই নাই বাই এজনী দেখিছে এইজনী হ'ল মুৰ্গী পোৱালি দিছে আমাৰে হয় বাৰু তো এয়া চাওক এইজনী মুৰ্গী পোৱালিবোৰ চৰাই ফুৰিছে চাওকচোন এই মুৰ্গীবোৰ বহুত ভাল পোৱালিবোৰ বহুত যত্ন কৰে এনেকৈ খাদ্য খুৱাই গৈ এয়া চাওক কেনেকৈ এতিয়া নোখৰে খুচৰি পোৱালিবোৰক টপ খুৱাই দেখিছে চা সেইটো হ'ল আমাৰ ডিম্পুজ ব্লগ আহি আছে আমাৰ ঘৰত ক'ত যাওঁ চ' ডিম্পুজ ব্লগ এইটো ৰাস্তাই নি আহিব এতিয়া চাই থাকক এইটো আহি গ'ল হাতত কি হ'লে এইটো আহি গৈছে দেই আমাৰ হাতীটো ভালকে কৈ দিয়া সকলোকে আপোনালোকক মই দেৱালীৰ শুভেচ্ছা জনালো আজি কালী পূজা হে একো নাই দে দেৱালীৰ কাৰণে বম চম আনলি নে নাই আনিছো বেছি আনা নাই 2 পেটি আলু বম আনিছো কি বম আনলি আলফা যে কৈ যে সেইটো 2 পেটি আনিছো আলফাটো কি উৰাই দিবি নেকি এবাৰ জানো কি কয় এটা ফুটাইছো আৰু আছে বাৰু মোক উৰাই দিব পাৰিব নে নাই আলফাটোৱে
পাৰিব চাগে দেই আকৌ এইটো যে ওপৰত উৰি যায় কি কয় এইটো ৰকেট ৰকেট আনিছ নে নাই মই সেইটো এটা আনিছো বুজিছা না নাই নাই মোক বান্ধি পেলাই উৰাই দিব পাৰি নে ন আপোনাৰ গাটো অলপ ডাঙৰ আছে নোৱাৰিম সেইটো কাৰণে ডাঙৰ ৰকেট লাগিব মোক ডাঙৰ লাগিব দে তেতিয়া আৰু কি আনিছ জলিকা চকলেট কিবা কিবি 10 পেকেট মান আৰু কলগছৰ গুৰিটো আনিছ নে নাই কলগছৰ গুৰিটো এটা আনিছ কিমান টকা ল'লে সেইটো 30 টকা লৈছে হ'ব দিয়ক বহুত আনিলি তেতিয়াহ'লে গধূলিকৈ আপোনাৰ পৰিৱেশটো দেখুৱামগৈ যিহেতুকে আজি দেৱালী দুদিন তাৰ কাৰণে এডাল কলগছ চাব লাগিব তো কলগছডাল আমি ফাইনেলি বিচাৰি পালোহি এইডাল ৰাস্তাৰ কাষতে আছে এইডাল চাওক কলগছ এইডালকে আজি আমি কাটি ঘাৰিব লাগিব যিহেতুকে আজি দেৱালী কলগছ নেঘাৰিলে কিহৰ দেৱালী হেই আজি কলগছ এডাল ঘাৰি চাকি মমবাতি সকলোবোৰ জ্বলাব লাগিব তো তাৰ তলত বম ফুটাব লাগিব সেইকাৰণেই আজি আমি ফাইনেলি কলগছডাল চাই ল'লোঁ এতিয়াই চাই থৈছোঁ আৰু অলপ পিছতকৈ ঘাৰিম ব'লক আৰু কি কৰিম তো আজি ফাইনেলি মেইনকৈ বম আনিব লাগিব হা তো বম দোকানত যাব লাগিব তো না কি ক'ত পামেই বম কাষৰ দোকানতে পাম কাষৰ দোকানতে মেইনকৈ এতিয়া হ'লচেলত যাব লাগিব আমি হ'লচেলত সস্তা কি পাম তো A few moments later. তো ফাইনেলি গাইজ আমি লৈ আনিলোঁ হ'লচেল দোকানৰ পৰা বম তো চাওক আমি বমখিনি এতিয়া ৰ'দত দিছোঁ তো বমৰ এটা দৃশ্য চাই লওক হৈছে তো গাইজ এয়া হ'ল তুফান চকলেট এক পেটি লৈ আনিলোঁ তো এক পেটিত আছে 1 2 3 4 5 6 এয়া এক পেটিৰ বম ইয়াতে ৰদাই দিছোঁ এয়া আলু বম হয় তুফান চকলেট এয়া চাওক আপোনালোকে এয়া হ'ল আলু বম এতিয়া কালি এটা ফুটাই চাইছিলোঁ কিন্তু এইটো কালি এটা ফুটাই চাইছিলোঁ কিন্তু বেছিকৈ আউজ নিদিলে তাৰ কাৰণে আজি ৰ'দত দি দিছোঁ এয়া হ'ল জলিকা বম কমেও 5-6 পেকেট আছে এয়া খুলি দিলোঁ এতিয়া আৰু মেইন মালটো হ'ল এয়া যাক কৈছে দীপাৱলী পোহৰৰ দিন তো এয়া আমি লৈ আনিলোঁ মাটি চাকি কাৰণ মমবাতিডাল সোনকালে জ্বলি শেষ হৈ যায় তাৰ কাৰণে লৈ আনিলোঁ এয়া মমবাতি আৰু তেল আছে বাৰু তেলটো ভিতৰতে থাকিল হ'ব বাৰু গধূলিকৈ চাব চাকি জ্বলোৱা আছে হ'ব ইমানে এতিয়া ৰ'দত দি থ'ম তো বম লৈ আনিলোঁ আৰু চাওক এয়া যদি মোৰ চেনেলটো নতুনকৈ আহিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব কাষতে থকা বেল আইকনটো অল ন'টিফিকেশ্যন অন কৰি দিব Can anybody out there hear me?